হাই ফ্ৰেণ্ডছ, মই জয়া মোৰ চেনেলৰ অন্য এটি নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া মই লৈছোঁ মিছা মাছ, ভালদৰে গৰম পানীত ধুই লৈছোঁ। আৰু ইয়াতে দিছোঁ জলকীয়া, আদা, নহৰু, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, আৰু এইখিনি মই মিক্সিত ধুনীয়াকৈ গুড়ি কৰি লৈছোঁ। এয়া মই এতিয়া গুড়ি কৰি উলিয়াই লৈছোঁ এখন প্লেটত। আৰু কিছুমানে এনেকৈয়ে নিমখ তেল সানি চাটনি কৰি খায়, কিন্তু মই এইখিনি বনাম ভালদৰে মছলা দি। আশা কৰোঁ আপোনালোকে ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু এয়া মই কেৰাহীত এতিয়া তেল দি দিছোঁ। গৰম হোৱাৰ লগে লগে তেলখিনি অকণমান গৰম হ'বলৈ দি ইয়াতে মই বেলেগ বস্তু একো নিদিওঁ। পিঁয়াজ দিম আৰু নিমখ সোৱাদ অনুসৰি আৰু হালধি দি দিম। এনেদৰে কোনে কোনে শুকান মিছা মাছ এনেদৰে চাটনি কৰি খাই জনাবচোন। এয়া পিঁয়াজখিনি মই বহাই দিলোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে অকণমান লৰাই দিছোঁ। আৰু এইখিনি অকণমান ভাজা যাবলৈ দিলোঁ। আৰু ইয়াতে দি দিম নিমখ হালধি। আৰু নিমখ হালধিখিনিও মই ভালদৰে ভাজি ল'ম, নহ'লে হালধিৰ কেঁচা গুণটো থাকি যাব। আৰু এয়া এনেদৰে ভাজি লৈছোঁ। আৰু এইখিনি ভাজা হোৱাৰ লগে লগে ইয়াতে দি দিম পিচি লোৱা এয়া শুকান মিছা মাছখিনি। আৰু ইয়াতে কালাৰটো অকণমান সেউজীয়াৰ নিচিনা হৈছে। মই শুকান জলকীয়া ব্যৱহাৰ কৰা নাই, কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ। আৰু এনেদৰে অকণমান সময়ৰ কাৰণে ভালদৰে লৰাই ভাজি ল'ম। আৰু অকণমান তলিৰ ফালে লগাৰ নিচিনা হৈছে, এইখিনিত পানী দিব পৰা হৈ গৈছে। আৰু ইয়াতে দিম অকণমান পানী। আদা নহৰু মই পিছাতে দি দিছোঁ। অকণমান মই ধনিয়াৰ গুড়ি দিছোঁ এতিয়া। আৰু বেলেগ মছলা একো নিদিওঁ। এনেদৰে এইখিনি ভাজি ল'লোঁ। আৰু ইয়াতে দি দিম এতিয়া পানী। আৰু ইয়াৰ পানীখিনি দি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এইখিনি এতিয়া সিজিবলৈ দিম। মাছখিনি সিজিলেহে খাই ভাল লাগিব, অকণমান ফুলিব সিজিলে। এয়া কালাৰটো ধুনীয়া হৈছে আৰু খাবলৈ বহুত ভাল লাগে। এয়া দেখিছে নহয়, পূৰা উতলি আছে। আৰু দিয়া পানীখিনি শুকাবলৈ লৈছে। আৰু ভালদৰে শুকাই গ'লে মই এইখিনি নমাই দিম। আৰু যদি কোনোবাই মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আৰু তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। আৰু যদি ৰেচিপিটো চাই ভাল লাগে তেতিয়াহ'লে কমেণ্ট এটা নিশ্চয় কৰিব। এয়া দেখিছে পানীখিনি শুকাই গ'ল আৰু মই নমাই দিলোঁ। খাবলৈ বহুত ভাল লাগে। যদি কোনোবাই এনেদৰে খাই পোৱা নাই, এবাৰ বনাই খাই চাবচোন। বহুত টেষ্টি হয়। অতি কম সময়ত, অৰ্থাৎ 5 মিনিটতে হৈ যায়। আজিৰ ৰেচিপিটো মই ইমানতে সামৰিছোঁ। বাই বাই।